অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিক লৈ যিটো শোভাযাত্ৰা হয়, যিটো সাংস্কৃতিক শোভাযাত্ৰা হয়, সেয়া আৰম্ভ হৈ গৈছে। এয়া চাওক আপোনালোকে, একদম সন্মুখত আছে দুটা হাতী আৰু তাৰ পিছে পিছে এয়া আৰম্ভ হৈ গৈছে। এতিয়া অলপ পিছত আপোনালোকে সভাপতিকো দেখিব। আৰু চাওক, এই ভিডিঅ'টোত কিছুমান ঠাইত মই স্পীড বঢ়াই দিছোঁ আৰু কিছুমান ঠাইত মই কি কৰিছোঁ, কাট লগাইছোঁ। তাৰ কাৰণ বেলেগ একো নহয়, আচলতে প্ৰায় 40-45 মিনিটৰ ভিডিঅ' হৈ গ'ল হয় যদিহে মই স্পীড নবঢ়ালোঁ হয় বা কাট নলগালোঁ হয়। গতিকে সেইকাৰণে মই স্পীডো বঢ়াব লগা হৈছে, অলপ কাটো লগাব লগা হৈছে। আৰু এয়া সভাপতি আহিব আৰু বেছি সময় নাই। এয়া চাওক, সভাপতি শংখৰ ওচৰত বহি সভাপতিয়ে শোভাযাত্ৰা কৰিছে। চাওক, এওঁ হৈছে এইবাৰ অসম সাহিত্য সভাৰ সভাপতি, এইবাৰ নিৰ্বাচিত হৈছে। তো চাব পাৰে আপোনালোকে। আপোনালোকে চাব পাৰে শোভাযাত্ৰা কিমান ভাল হৈছে, আৰু মানুহ সঁচাকৈ বহুত হৈছে। মানে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা মানুহে বহুত হৈছে, চোৱা মানুহো বহুত হৈছে। এয়া আমি হাইৱেত থিয় হৈ আছোঁ আৰু দুয়োপিনে মানুহ। পাঠশালা টাউনৰ ভিতৰততো মানে থিয় হ'বৰো ঠাই নাই, সেইকাৰণে আমি ইমান দূৰ আগুৱাই আহিব লগা হৈছে, হাইৱেত আহিব লগা হৈছে। আৰু চাওক, এইবোৰ যিমান আমাৰ মনীষী আছিলে, যিমান ডাঙৰ ডাঙৰ সাহিত্যিক আছিলে, সকলোবোৰৰে পোষ্টাৰ ইয়াত হেৰি কৰা হৈছে। এয়া বৰ্ণমালা, চাওক। সঁচাকৈ ক'ব গ'লে বহুত ভাল হৈছে শোভাযাত্ৰা। শোভাযাত্ৰা বুলি নহয়, পাঠশালা সাহিত্য সভা এইবাৰ সঁচাকৈ ভাল হৈছে। কোনোবাই কৈছিলে, মই পাহৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই ক'লে নে প্ৰাক্তন সভাপতি ক'লে সাহিত্য সভাত, সেইটো বস্তু মানে মনত নাই। কিন্তু কোনোবাই কৈছে যে পাঠশালা মানে সাহিত্য সভাৰ পাঠশালা অধিৱেশনে এটা বেঞ্চমাৰ্ক টাইপৰ এটা সেই কৰিছে, স্থাপন কৰিছে, যিটো ভৱিষ্যতে য'ত য'ত সাহিত্য সভা অনুষ্ঠিত হ'ব তেওঁলোকৰ কাৰণে এটা চেলেঞ্জিং টাইপৰ হৈ যাব। আৰু এটা কথাৰ বাবে ক্ষমা কৰিব যে মই ইয়াত সাহিত্য সভাৰ ভিডিঅ' এটা দেখাই আছোঁ আৰু মই কি সেই ব্যৱহাৰ কৰি আছোঁ, মাজে মাজে মই ইংৰাজী শব্দ কিছুমান ব্যৱহাৰ কৰিছোঁ। পিছে উপায় নাই, এইটো মানে আজিকালি আমাৰ অসমীয়া এনেকুৱা হৈ গৈছে, এইটো আমি শুধৰাব লাগিব। এইটো বহুত ডাঙৰ কথা। বাকী আপোনালোকে ক্ষমা কৰিব বাৰু, মই চেষ্টা কৰিম শুধৰাবৰ কাৰণে এইটো। প্ৰতিটো প্ৰান্ততে দপ দপকৈ জ্বলি উঠিল স্বাধীনতাৰ দাবানল। 1942 খ্ৰীষ্টাব্দৰ 25 ছেপ্টেম্বৰ
থিয়েটাৰৰ আজি বেউলা নাটকৰ প্ৰথম দৰ্শনী আৰু মাত্ৰ কেইটামান দৃশ্যৰ পিছতে জৱনিকা পৰিব আৰু লগে লগে আৰম্ভ হ'ব এই একেই নাম বেউলাৰ দ্বিতীয় দৰ্শনী।
সঁচাকৈ শোভাযাত্ৰা বহুত ভাল হৈছে। এতিয়া প্ৰায় শেষ হওঁ অৱস্থা আৰু একদম শেষ পিন পাইছোঁ। এতিয়া মানে কেছটো কি হয়, এই শোভাযাত্ৰাখনত এই শোভাযাত্ৰাখনত অসমৰ সংস্কৃতিৰ লগত জড়িত, আমাৰ বজালী অঞ্চলৰ সংস্কৃতিৰ লগত জড়িত বা আন বিভিন্ন বিষয়, এই সকলোবোৰ মানে কৰিছে, বহুত ভাল হৈছে।